মানুহজন মিজু, কিন্তু হাড়ে হিমজুৱে অসমীয়া। মূলতঃ তেখেত এজন শিক্ষক, মেৰবিল মজলীয়া বিদ্যালয়ৰ সন্মানীয় শিক্ষক। তেখেতৰ নাম ভাল্লাল বুৱানা ওৰফে বেল। তেখেত এজন নৃত্যশিল্পী, সত্ৰীয়া আৰু কথক নৃত্যৰ বিশাৰদ। ছাৰ আছিল কীৰ্তি শিক্ষকৰ ৰাজ্যিক বঁটাপ্ৰাপ্ত শিক্ষক, অসমীয়া সংস্কৃতিৰ সাধক, সমাজৰ সৰ্বৰহী ব্যক্তি। ছাৰ সিদিনা গলগৈ, সকলোকে কন্দুৱাই। অজান দেশলৈ ছাৰ গলগৈ। মেৰবিল, হাৰমতি, লালুক অঞ্চলৰ সাংস্কৃতিৰ পথাৰখনক উকা কৰি ছাৰ গলগৈ। ছাৰক আমি নাপাহৰো, পাহৰিব নোৱাৰো। ছাৰে কণ কণ শিশুসকলক আঙুলিত ধৰি লৈ আনি সিহঁতৰ মাজত সংস্কৃতিৰ বীজ সিঁচি দিছিল, সুপ্ত প্ৰতিভাক বিকাশ কৰাইছিল। ছাৰে বহুতক নৃত্য শিকালে, বহুতক মঞ্চত উঠালে, বহুতক দূৰদৰ্শনৰ পৰ্দাত ভুমুকি মাৰিবলৈ সুবিধা কৰি দিলে। ছাৰ নিজেও আছিল হাঁহিমুখীয়া, আনকো হহুৱাই আনন্দ লভিছিল। এনেদৰে হাঁহি মাতি সংস্কৃতিৰ পথাৰখনত অতি ভাঁহি ঘূৰি ফুৰোতে বিবাহ পাশত আবদ্ধ হবলৈ ছাৰে সময়ে নাপালে। শিক্ষকতাৰ পৰা অৱসৰ লবলৈও ভগৱানে সময় নিদিলে। 3 মাহৰ আগতেই লৈ গল। ছাৰ, আপোনাৰ বিষয়ে কৈ থাকিলে শেষেই নহয়। নিস্বাৰ্থভাৱে কাম কৰি কৰি ছাৰ আজি ভাগৰি পৰিছে। ছাৰক এতিয়া শুবলৈ দিয়ক। আকৌ আহিব ছাৰ, আকৌ জনম লব। ছাৰ, আপোনাৰ দৰে মানুহৰ আজিৰ সমাজত বৰ প্ৰয়োজন। বিদায় ছাৰ। ওম শান্তি শান্তি শান্তি।